নমস্কাৰ বন্ধুসকল, আসাম টিটছৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আপুনি জানিব পাৰিব গুগল একাউণ্ট এটা কিদৰে ক্ৰিয়েট কৰিব পাৰি। বহুতে জানে গুগল একাউণ্ট কিদৰে ক্ৰিয়েট কৰিব পাৰি আৰু তাৰ মাজত বহুতো নজনা মানুহ আছে। তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে এটা গুগল একাউণ্ট নোহোৱাকৈ স্মাৰ্টফোন চলোৱাটো এটা অসম্ভৱ কথা। ইউটিউব, প্লে ষ্ট'ৰ আৰু মেইল চলাবলৈ হ'লে এটা গুগল একাউণ্ট থকাটো বহুতেই প্ৰয়োজন হয়। যদি আপুনি শিকিব খোজে এটা গুগল একাউণ্ট কিদৰে ক্ৰিয়েট কৰা হয়, তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। মই গোটেইখিনি কথা আপোনাক বুজাই দি আছোঁ। ভিডিঅ'টো চাই যদি আপুনি কিবা এটা শিকিব পাৰে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন এনেকুৱা ভিডিঅ' পাবলৈ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ছেটিংছত যাব। অলপ স্ক্ৰল ডাউন কৰিব, তলত দেখা পাব ইউজাৰ এণ্ড একাউণ্ট, তো তাতে ক্লিক কৰি দিব। নেক্সট দেখিব এড একাউণ্ট, তাতে ক্লিক কৰি দিব। তাৰপিছত চাব ইয়াতে গুগল বুলি অপশ্যন এটা আছে, সেই গুগল বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব। গুগলত ক্লিক কৰি দিয়াৰ পিছত অলপ ৰখি দিব। এতিয়া আপুনি দেখা পাব ক্ৰিয়েট একাউণ্ট, তাত ক্লিক কৰি দিব। ফৰ মাই চেল্ফ ক্লিক কৰি দিব। এতিয়া আপুনি ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো লিখিব। যিহেতু মই আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, তো মই ডেমো বুলি লিখি দিছোঁ। লিখা হোৱাৰ পিছত নেক্সট কৰি দিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো লিখিব। ডেট অফ বাৰ্থটো লিখি দিছোঁ মই। নেক্সট আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত নেক্সট কৰিব। আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনাৰ গুগল একাউণ্ট শ্ব' কৰিব। আপুনি ইয়াৰে যিকোনো এটা চিলেক্ট কৰিব পাৰে, আৰু নয়তোবা আপুনি নিজেও ক্ৰিয়েট কৰি ল'ব পাৰে। মই নিজে ক্ৰিয়েট কৰি দেখাম। আৰু যদি আপুনিও নিজে ক্ৰিয়েট কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি বিচৰা ধৰণে ইয়াতে লিখি দিব। That username is taken, try another. যদি মোৰ তাত দেখুওৱা ধৰণে আপোনাৰ তাতো এনেকুৱাকৈ শ্ব' কৰিছে, তেতিয়াহ'লে আপুনি অলপ চেঞ্জ কৰি দি চাব। চেঞ্জ কৰি দিলে নিশ্চয় আপুনি ক্ৰিয়েট কৰিব পাৰিব। নেক্সট আপুনি পাছৱৰ্ড থ'ব লাগিব। লক্ষ্য কৰিব পাছৱৰ্ডটোত আপোনাৰ লেটাৰ থাকিব লাগিব, নাম্বাৰ থাকিব লাগিব আৰু যিকোনো এটা চিম্বল থাকিব লাগিব। মই ডেমো হিচাপত এটা পাছৱৰ্ড দি দিছোঁ, আপুনি চাই ল'ব। চাই নেক্সট কৰি দিব। স্ক্ৰল ডাউন কৰিব। য়েছ আই এম ইন, ইয়াতে ক্লিক কৰি দিব। তো আপোনাৰ গুগল একাউণ্ট প্ৰায় ক্ৰিয়েট হৈ গৈছে। নেক্সট কৰি দিব। স্ক্ৰল ডাউন কৰিব। আই এগ্ৰি কৰিব। অলপ ৰখি দিব। আপোনাৰ গুগল একাউণ্ট ক্ৰিয়েট হৈ গৈছে। আপুনি ক্ৰিয়েট হৈছে নে নাই সেইটো চেক কৰি চাওক। আকৌ এবাৰ ছেটিংছত যাওক, ইউজাৰ এণ্ড একাউণ্টত যাওক। নেক্সট আপুনি গুগলত ক্লিক কৰি দিয়ক। ইয়াতে দেখা পাব আপোনাৰ যিটো নেকি গুগল একাউণ্ট নতুনকৈ খুলিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰিব।